মই তদন্ত কৰিবলৈ মই ইচ্ছা আছিল কিন্তু সময় পাৰ হৈ গ'ল কোৰ্টত আট্ৰাই কৰি পেলাই কোনে পিটিশ্যন দিলে কোনে কি কৰিলে কাৰ ষড়যন্ত্ৰ যোগেদি মই আহিব লগা হয় এই গোটেই কথা মই হাইকোৰ্ট কৰিম বুলি মই প্ৰস্তুত আছিলোঁ কিন্তু এক মাহৰ আগত কৰিলেহেঁতেন মই প্ৰচিড কৰিব পাৰিলোঁ হয় কিন্তু আজি সময় পাৰ হৈ গ'ল এই কাম মই গম পোৱা নাই আনকি পুলিচক মই ধন্যবাদ দিছোঁ বিক্ৰম তোমাক আজি মই এটা কথাও শিকাই দিম যেতিয়া নেকি ৰাতিত কোনোবা যদি দৰ্জাত খটখট মাৰে তোমাক জুকাই আনিব খোজে আপুনি সদায় মনত ৰাখক অনলাইন মোবাইল লাইভ কৰি পেলাই আপুনি মানুহ চাব আপুনি কি কাৰণ আহিছে বন্দুক লৈ আপুনি জুকাব পাৰে দৰ্জা খটখট কৰিব পাৰে আপুনি মোবাইল দি চাব আপুনি কেলৈ আহিছে মোৰ দুখ কি পুলিচে মোক এই এডভাইচ মোক দিছে মই ভাল পালোঁ পুলিচক এই এডভাইচ দিয়াৰ কাৰণে বহুত কথা আছে জেলত যায় আমি কি দেখিলোঁ আমি বাহিৰত বহুত কথা কৈছিলোঁ কিন্তু জেলৰ ভিতৰতো বহুত দুখৰ কথা ভাবিব নোৱাৰা কাহানী হৈ আছে যিবিলাকে এতিয়া এই লাষ্ট মাৰ্চত 3জন NDP যাব জীৱন কাৰাদণ্ড পাব লগা হৈছে এইবিলাক আমি দেখা পালোঁ তাৰ পিছ একত মাননীয় আমাৰ প্ৰমোদ ছাৰে কৈছে হয় আমি NDPৰ কাৰণে কাম কৰি আছোঁ ওলাবলৈ চেষ্টা কৰি আছোঁ শান্তি আনিবলৈ চেষ্টা কৰি আছোঁ কিন্তু চাওক আপোনালোকে পেপাৰত দেখা পাইছে মিডিয়াত দেখা পাইছে 3জন ব্যক্তি অলৰেডি কনভিক্টেড সাৰা জীৱন যাপন জেলতে খাটিব লাগিব কিমান বছৰ নাজানো মই পিছত ক'ম আৰু বাকী কথা আজি এইটোৱে থেংক ইউ